শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। আজি যিহেতু ছানডে আৰু আজি আমাক নিব আহিব মহাপুৰুষে, যিহেতু অফিচ নাই আৰু এয়া মাৰ লগত ওলাইছোঁ, যিহেতু পাচলি ছিঙিবহে ওলাইছোঁ দেই। মাৰ সৰু পাচলি বাগিচাখনতনো কি কি আছে বোলো চাওঁ। আৰু এয়া এফালে দেউতা, কটাৰীখন লৈছোঁ, মানে কি আছে পাচলি কাটিম আৰু মানে লৈ যোৱা হ'ব আৰু আজি যিহেতু আৰু শহুৰৰ ঘৰত যোৱা হ'ব, সেয়েহে বোলো পাচলি অলপ লৈ যাওঁ কি কি আছে। এইফালে বিচাৰি মেলি পালে মায়ে কোমোৰা দুটা, অৱশ্যে মই আহোঁতেই মানে দেখিছিলোঁ, সৰু সৰু হৈ আছিলে তেতিয়া, আৰু ইমান দিন মাহঁতৰ ঘৰত থাকিলোঁ যিহেতু, এনেকৈ মায়ে বিচাৰি পেলাই চাই দিলে কোমোৰা দুটা। আৰু এইটো ঘৰ যে দেখিছে নহয়, এইটো ঘৰত হাঁহ, কুকুৰা, পাৰ, গৰু, ছাগলী গোটেই মানে থাকে আৰু। এইফালে এয়া মায়ে বিচাৰি আছে এয়া কোমোৰা এনেকৈ। আৰু গধূলিও হৈছে যিহেতু পটককৈ মোৰ মনত পৰি গ'ল আৰু কোমোৰা দুটা আছিলে দেখোন, মোৰ খোৱাই নহ'ল। দেউতাই আৰু জমনি কৰি কৈছে বাৰু, খাব নোপোৱাৰ কাৰণে বোলে লৈ যাওঁ নেকি? মই বোলো লৈ যাওঁ। আৰু এয়া সন্ধিয়া মায়ে এনেকৈ গোঁসাই ঘৰত পানী ছটিয়াইছে চাকি দিবলৈ। চাকি গছ জ্বলাই আমাক আহিব দিছে আৰু চাকি নজ্বলাকৈ হেনো আহিব নাপায়, সেইকাৰণে চাকি জ্বলাৰ পিছত আহি। আৰু যিহেতু স্কুল খুলিব হ'লে শহুৰৰ ঘৰতো অলপ টাইম দিওঁ নহয় জানো। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ আহিছোঁ।